রূপৈহাটৰ হালপাৰাত অঘটন ৰাজপথত দাউ দাউকে জ্বলি উঠিল এখন মটৰচাইকেল চলন্ত বাহনত হঠাৎ জোৰৰ সূত্ৰপাত হয় জোৰ লেলিহান হিকাত বস্মীভূত হয় মটৰচাইকেলখন ঢেকিয়াজুলিৰ পৰা জুৰিয়া অভিমুখে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠে এখন মটৰচাইকেল AS02 L322 নম্বৰৰ বাহনখন জুইত সম্পূৰ্ণৰূপে বস্মীভূত হোৱাৰ লগতে গাড়ীৰ নথিপত্ৰসমূহ জুইত জাহ যায় নগাঁও নলতলী ৰাজ্যিক ঘাইপথত যথেষ্ট যানজঁটৰ সৃষ্টি হয় ঘটনাৰ ফলত নগাঁও নলতলী ৰাজ্যিক ঘাইপথত যানজঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কোলা ধোঁৱাই চানিদৰে সমগ্ৰ অঞ্চল স্থানীয় ৰাইজে বহু চেষ্টা কৰিও জুই নুমাবলৈ সক্ষম হোৱা নাই অৱশেষত আমবাগানৰ পৰা অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় লগতে ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লয় পুনৰ জনাইছো ৰূপহীহাটৰ হালপাৰাত অঘটন ৰাজপথত দাউ দাউকে জ্বলি উঠিল এখন মটৰচাইকেল চলন্ত বাহনত হঠাৎ জোৰ সূত্ৰপাত হয় আৰু জোৰ লেলিহান হিকাই নিমিষতে বস্মীভূত কৰে এখন মটৰচাইকেল মোহাম্মদ হাফেজ আলী জুৰিয়া যাম ডেকাতুলিৰ পৰা আহি আছো গাড়ীত জুই লাগিছে এইটো ডাম্পাৰ হৰণ দিছে গম নামি পেলাই চাইছো জুই লাগিছে বহুত ৰাইজে সহায় কৰিছে নুমাব পৰা নাই একদম সম্পূৰ্ণ চেছ হৈ গ'ল মোৰ ক্ষয়ক্ষতি মানে বস্তু বহুত আছে পলাছ টেষ্টাৰ মই লাইনমেন হয় লাইনমেনগিৰি কাম কৰোঁ শালপাৰাত অটোমেটিক জ্বলিছে হিঙ্গিমাৰীত চাঞ্চল্যকৰ চুৰিকাণ্ড ৰূপহী আৰক্ষী চকীৰ অন্তৰ্গত হিঙ্গিমাৰী বজাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড নিশা এখন মেকানিক দোকানত সংঘটিত হয় এই চুৰিকাণ্ড মেৰামতি কৰি থকা এখন টেম্পু নিশা চুৰি হোৱা ঘটনাই অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ বিগত এবছৰত হিঙ্গিমাৰী বজাৰত সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ড চুৰি হোৱা বাহনখনৰ নাম্বাৰ হৈছে AS02 SC4534 চোৰৰ উপদ্ৰৱত নিৰ্দেশ হৰণ কৰিছে হিঙ্গিমাৰী হালপাৰাকে ধৰি বহুকেইটা অঞ্চলত ড্ৰাগছ আসক্ত যুৱকৰ দ্বাৰা চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো এটা গাড়ী ৰাতি চুৰি কৰি লৈ গ'ল টেম্পু এপি পূব শিঙিমাৰী আপোনাৰ নাম ৰফিকুল ইছলাম দোকানটো মোৰে হয় গাড়ীখনো মোৰে হয় চুৰি গাড়ী কি গাড়ী আছিলে টেম্পু এপি কেতিয়া হৈছে চুৰিকাণ্ড ৰাতি 12টাৰ পিছত হৈছে হিঙ্গিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত মেট্ৰিক পৰীক্ষাৰ্থীৰ ভিৰ পুৱাই শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলে হিঙ্গিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ভিৰ কৰে মেট্ৰিক পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ উপস্থিতিত হিঙ্গিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সৃষ্টি হয় যানজঁটৰ ৰাজ্যৰ মুঠ 912টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় মেট্ৰিক পৰীক্ষা নতুনকৈ 9টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা এই পৰ্যন্ত 1,93,000 ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰিছে হিঙ্গিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ পৰীক্ষা কেন্দ্ৰত মুঠ 682 জন শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব 682 জন শিক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব হিঙ্গিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ পৰীক্ষা কেন্দ্ৰত পুনৰ জনাইছো ৰাজ্যত 912টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা নতুনকৈ সৃষ্টি হৈছে 9টা পৰীক্ষা কেন্দ্ৰ হিঙ্গিমাৰী পৰীক্ষা কেন্দ্ৰত যথেষ্ট ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ ভিৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ ভিৰ হোৱাৰ লগতে সৃষ্টি হয় যানজঁটৰো শুভ সংবাদ হাতীপুখুৰী মৰ্কজ একাডেমীত সংযোজন হ'ল ছোৱালী শাখা ৰাইজৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আৰম্ভ হ'ল ছোৱালী শাখা আপুনি মৰ্কজ একাডেমীৰ প্ৰতি আগ্ৰহী নেকি তেন্তে আৰু পলম কিয় 12 মাৰ্চত অনুষ্ঠিত হ'ব ছোৱালীৰ বাবে বাছনি পৰীক্ষা অধিক জানিবলৈ যোগাযোগ কৰক 700260303028